সুন্দরে যে ফুলার মন্ত অহুরাত্রি মাতে হে আজি ইমান ফুল প্রভাতে প্রভাতে হে আজি ইমান ফুল প্রভাতে প্রভাতে। এই বাক্যষাৰ তাহানিতে কবিয়ে কবিতাৰ আকাৰে লিখি থৈ গৈছিলে। লগতে কবিয়ে লিখিছিলে সুন্দৰ আৰাধনা জীৱনৰ খেল। সেই ভুলটোকে সাৰোগত কৰি আমিও বজাই যাওঁ ঢোল, সুন্দৰ আৰাধনা জীৱনৰ খেল। এতিয়া ঢোলৰ মালিতা পৰিৱেশন কৰিছোঁ আৰু ঢোলৰ মালিতাবিলাক কেনেকুৱা শুনকচোন। কৃষ্ণ জয় নমো নারায়ণ গুলুকৰ পতি তোমাৰ সৃষ্টি প্ৰলয়ৰ তুমি নিৰঞ্জন তোমাৰ চৰণে আমি পখি যাওঁ। যুগৰ পৰিৱৰ্তন হ'ল, যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ সলনি হ'ল, ঢোলৰ মালিতাৰো সলনি হ'ল। আমি 21 শতিকাৰ যুগৰ অকণমান ঢোলৰ মালিতা প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু 21 শতিকাৰ যুগৰ ঢোলৰ মালিতাবিলাক কেনেকুৱা শুনকচোন। এই 21 শতিকাৰ যুগৰ ঢোলৰ মালিতা হয় হয় জয় জয় জনগণ জগত নিবাসী প্ৰাণী শ্ৰেষ্ঠ জীৱ বুলি তোমাৰ আছে খ্যাতি, জ্ঞান বিজ্ঞান তুমি আছা সৰ্বস্থানে ব্যাপী, তোমাৰ হে জয় যাত্ৰা তোমাৰ হে কীৰ্তি। শিল্পী আমি সুন্দৰৰ পূজাৰী, সুন্দৰৰ পূজা কৰোঁ। এই ঢোলৰ চাপৰেৰে জাতি উপজাতি সমন্বয়ৰ হেতু আমি অসমী কি যে তুমি লাৱনী, তোমাৰ মান মৰমী নাই, তোমাৰ মান মৰমী নাই। আই অসমী কি যে তুমি লাৱনী, তোমাৰ মান মৰমী নাই। আমি অসমৰ সন্তান, ঢোল হ'ল অসমৰ জাতীয় বাদ্য। এটা জাতিৰ আত্মপৰিচয় নিজৰ ভাষা কৃষ্টি সংস্কৃতিয়ে হ'ল এটা জাতিৰ আত্মপৰিচয়। আমি যদি নিজৰ ভাষা নাজানো, আমি যদি নিজৰ কৃষ্টিক নাজানো, আমাৰ কেতিয়াও নিজৰ আত্মপৰিচয় নাথাকে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ঢোলৰ অবিহনে বিহুতলী তিনেই নিৰস আৰু শুকান হৈ উঠিব। ঢোল নহ'লে জানো বিহু হ'ব? সেইকাৰণে মই মাজে মাজে গাওঁ, আই অসমী কি যে তুমি লাৱনী, তোমাৰ মানে মৰমী তোমাৰ মান মৰমী কিন্তু কি হৈছে আজি, যেতিয়া মোক আমাৰ নিতুল বৰুৱা ডাঙৰীয়াই টেলিফোন কৰিছিলে, তেতিয়া কৈছিলে মোক যে মহেন্দ্ৰ চুতীয়া ডাঙৰীয়া, ওজাটো আজিকালি একেবাৰে বিহুতলীত নাইকিয়া হৈ গ'ল ওজা ঢোলটো, গতিকে অকণমান আপুনি ওজা ঢোল বজাবলৈ মাখৰিতালৈ আহিব। মই একেষাৰে যাম বুলি কৈছিলোঁ নিতুল বৰুৱা ডাঙৰীয়া। গতিকে ওজা সংস্কৃতি হেৰাই গৈছে, গতিকে আপুনি আহিব অকণমান বজাই দেখুৱাব। গতিকে আজি আপোনালোকৰ মাজলৈ আহিলোঁ, কি পাই পিছত আমাক জনাব। সেইকাৰণে মই মাজে মাজে গাওঁ, অজ্ঞান আন্ধাৰে আমাক বেৰি ধৰে,
আমাক বেৰি ধৰে অজ্ঞানাধাৰে আমাক বেৰি ধৰে দয়া কৰা পোহৰ বিনা দয়া কৰা পোহৰ বিনা অসমী যে তুমি লাৱনী তোমাৰ মানে মৰমিনা তোমাৰ মানে মৰমিনা জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি জ্ঞানৰ দিৱালী পাতি আন্ধাৰক দি উঠেলি। এই আজি উত্তৰ মাঘেৰিতিয়া ৰঙালী বিহু সন্মিলনখন মই জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ আজি তেখেতসকলে মোক মাতি আনিছে আজি এইখন সুবিধা দিছে অসমৰ জাতীয় বাদ্য ঢোল কৃষ্টি পৰিৱেশন কৰিবৰ বাবে উঠি অহা প্ৰজন্মই দেখিছে যে ইয়াকে ওজা ঢোল বুলি কয় ইয়াকে বিহু বুলি কয় অলপ হ'লেও তেওঁলোকে উঠি অহা প্ৰজন্ম দুই এজনে কেতিয়াবা মনত ৰাখিব আৰু সেই প্ৰজন্মই দেশৰ ভৱিষ্যত কোনোবা ৰাষ্ট্ৰপতি হ'ব কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকে মনত পৰিব যে এখন বিহুত উত্তৰ মাঘেৰিটাৰ এখন বিহুত দেখিছিলোঁ হয়, সেই হয়। ঢোলটোনো ক'লৈ গ'ল বিচাৰিব সেইকাৰণে মই এই অনুষ্ঠানটো জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ হয়, হয়। মই কৈছোঁ জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি জ্ঞানৰ দিৱালী পাতি আন্ধাৰক দি উঠেলি অজ্ঞানতাক বিসৰ্জন অজ্ঞানতাক বিসৰ্জন দি অসমী যে তুমি লাৱনী তোমাৰ মানে মৰমিনা তোমাৰ মান মৰমিনা আহা সকলো লাগি বিদ্যাৰ পোহাৰ মেলি আহা সকলো লাগি কিস্তিৰ পোহাৰ মেলি আহা সকলো লাগি বিদ্যাৰ পোহাৰ মেলি আহা সকলো লাগি কিস্তিৰ পোহাৰ মেলি কি কৰিম অসমীৰ মুখ উজ্বলাম অসমীৰ মুখ উজ্বলাম অসমীৰ মুখ উজ্বলাম অসমীৰ মুখ উজ্বলাম 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 অসমীয়া মোৰ চেনেহী তোমাৰ মাল মৰমিনা তোমাৰ মাল মৰমিনা চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই হেঁপাহ মোৰ পলোৱা নাই ও হেঁপাহ মোৰ পলু